এইবাৰ ৰাইজৰ দলে নতুন এক পৰিৱৰ্তন আনিব, নতুন এটা দিশ আনিব। ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ পৰা এই মাৰ্ঘেৰিটাটো কেনেকৈ উদ্ধাৰ কৰিব পাৰি? মাৰ্ঘেৰিটাৰ যোনটো ডেভেলপমেণ্ট য'ত ৰখি গৈছে তাক আমি তীব্ৰ গতি লৈ যাব বিচাৰিম। ভাস্কৰ শৰ্মা জনপ্ৰিয় নেকি? সেইটো চাওক, আমি মাৰ্ঘেৰিটা সমষ্টিৰ আমি 13টা পঞ্চায়ত আৰু এটা টাউন কমিটি, আমি প্ৰতিটো স্তৰৰ মানুহক লগ কৰিছোঁ আৰু প্ৰতিটো বৰ্গৰ মানুহক লগ কৰিছোঁ। জ্যেষ্ঠ, যুৱ, বৃদ্ধ সকলোকে আমি লগ কৰিছোঁ। খেতিয়কক লগ কৰিছোঁ, চাকৰিয়ালক লগ কৰিছোঁ, আমাৰ দিন দুখীয়া হাজিৰা কৰি থকা মানুহবোৰকো লগ কৰিছোঁ। সকলো মুখত এটাই কথা যে এই বৰ্তমান যি শাসন দৃষ্ট চৰকাৰ চলি আছে বা শাসন ব্যৱহাৰ যিসকলে চলাই আছে তেওঁলোকৰ লগত ক'ৰবাত না ক'ৰবাত সন্তুষ্ট নহয়। আৰু তেখেতসকলে এক আশাৰ পোহৰেৰে ৰাইজৰ দলৰ ফালে বাট চাই আছে যে এইবাৰ ৰাইজৰ দলে নতুন এক পৰিৱৰ্তন আনিব, নতুন এটা দিশ আনিব, য'ত উঠি অহা যুৱক যুৱতী ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰাৰ পাছত অন্যথা তেওঁলোকে বেংগলোৰলৈ যাব নালাগে, অন্যথা তেওঁলোকে চাউথৰ ষ্টেটৰ গৈ মিস্ত্ৰী কাম কৰিব নালাগে। এতিয়া চাওক, মাৰ্ঘেৰিটা সমষ্টিৰ অধিক সংখ্যক আমাৰ ডেকা যুৱক আৰু যুৱকসকল ক'ত আছে? বেংগলোৰ, দিল্লী, বহিৰাজ্যত আছে। তাত গৈ সৰু সৰু কামবোৰ কৰি আছে। আৰু এনেকাও আছে, বহুত ঠাই আছে মাৰ্ঘেৰিটা অঞ্চলত য'ত তেওঁলোকৰ মৃত শৰীৰটো ঘূৰি আহিছে। সেই সময়ত আমি বুজি পাওঁ যে চাকৰিৰ প্ৰয়োজন কি, সেই সময়ত আমি বুজি পাওঁ ইয়াত ইণ্ডাষ্ট্ৰীৰ প্ৰয়োজন কি, সেই সময়ত আমি বুজি পাওঁ চাহপাতৰ দামটো দিয়াৰ প্ৰয়োজন কি, সেই সময়ত আমি বুজি পাওঁ ভাল শিক্ষা দিয়াৰ উপৰিও আমি চাকৰিমুখী আৰু কৰ্মসংস্থাপন দিয়াটো প্ৰয়োজন কিমান। কিন্তু এই কথাটো ক'ৰবাত না ক'ৰবাত বৰ্তমানৰ যিগৰাকী বিধায়ক তেখেতে বুজি নাপালে বা পূৰ্বৰ যিসকলৰ ইয়াত শাসন চলাই আছিলে দীঘলীয়া সময় ধৰি যদি এনেধৰণৰ উদ্যোগবোৰ ইয়াত যদি প্ৰতিষ্ঠা কৰি দিয়া হ'লে আজি আমাৰ গাঁৱৰ যুৱক যুৱতীসকলে, উঠি অহা প্ৰজন্মৰ ডেকা গাভৰু ল'ৰা ছোৱালীসকলে আজি বহিৰাজ্যত গৈ বিভিন্ন ঠাইত আপোনাৰ কাঠ মিস্ত্ৰী, পেইণ্টিঙৰ কাম, কিবা সৰু মৰু কাম কৰি থাকিব প্ৰয়োজন নাছিলে। আমি কামক লৈ হিংসা কৰি থকা নাই, কামক লৈ আমাৰ বেয়া মনোভাৱ নাই। আমাক এটাই কথা হৈছে যে ইয়াত মাৰ্ঘেৰিটা প্ৰতিষ্ঠা কৰিব পৰা এখন সম্ভাৱনা আছে। ইয়াত কি নাই? ইয়াত কয়লা আছে, চাহপাত আছে, ইয়াত আমাৰ 32টাকৈ জাতি আৰু জনজাতি মাইক্ৰ' ট্ৰাইব আছে, ইয়াত জনজাতিসকল আছে, অজনজাতিসকল আছে। আমি ইয়াত আমাৰ ডাঙৰ কালচাৰেল এক্সচেঞ্জ প্ৰগ্ৰাম কৰিব পাৰিম। বিভিন্ন জাতি আৰু জনগোষ্ঠীসকল আমি এক লগ কৰি মেলি মাৰ্ঘেৰিটা ইমান ধুনীয়াকৈ সজাই মেলি অসমৰ মানুহবোৰক বুকুত প্ৰতিষ্ঠা কৰাই দিব পাৰিম। ইয়াত আমাৰ ইমান মাটিৰ সমস্যাবোৰ আছে, তথাপিও বৰ্তমান যিসকলে শাসনভাৰ চম্ভালি আছে তেওঁলোকে যে গুৰুত্ব শাখাৰে লৈ থকা নাই। ডেট মিনছ এবাৰ নতুন এখন মুখৰ আমাৰ ৰাইজে বাট চাই আছে আৰু এইবাৰ তেওঁলোকে জাতীয়তাবাদী শিবিৰত যাব, এবাৰ ৰাইজৰ দলে যাব বুলি ইতিমধ্যে হাজাৰ হাজাৰ জনতাই অতি আশাৰে বাট চাই আছে। আৰু ইতিমধ্যে তেওঁলোকে সূৰ্যমুখী ফুলৰ যি ৰং, হালধীয়া ৰঙৰ পতাকা হাতত লৈছে আৰু ৰাইজৰ দল জিন্দাবাদ ক'ব ধৰিছে। চাওক, আমিতো বৰ্তমান তাৰিখতো যিখন ৰানিং মইতো বেলেগ পাৰ্টিৰ কথা ক'ব নাজানো। আমি এটা কথা জানো যে বিজেপিৰ লগত ৰাইজৰ দলৰ সাংঘাতিক যুঁজ হ'ব আৰু যুঁজত শেষ হাঁহিটো কোনে হ'ব তাকতো আমি গুৰুত্ব শাখাৰে লৈ থকা নাই। আমাৰ এই মুহূৰ্তত আমাৰ এটাই চিন্তা যে আমি ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ পৰা এই মাৰ্ঘেৰিটাটো কেনেকৈ উদ্ধাৰ কৰিব পাৰিম। মই ইয়াত ভাস্কৰ শৰ্মা এগেইনষ্টত খেলাতকৈ বেছি মই মাৰ্ঘেৰিটা উন্নয়নৰ কাৰণে খেলিছোঁ। মাৰ্ঘেৰিটাৰ যোনটো ডেভেলপমেণ্ট য'ত ৰখি গৈছে তাক আমি তীব্ৰ গতি লৈ যাব বিচাৰিছোঁ। আপুনি জানি থোৱা উচিত ইয়াত অধিক সংখ্যক মানুহবোৰে মাটি পট্টা পোৱা নাই। ইভেন ইয়াত ট্ৰাইবেল যি থলুৱা মানুহে পোৱা নাই, ইয়াত আমাৰ অজনজাতিসকলেও পোৱা নাই। ইয়াত ত্ৰিকোণীয়া চুৰকোণীয়া বুলি আমি ভাবি থকা নাই, দুকোণীয়া বুলি ভাবি থকা নাই। আমি ভাবিছোঁ মাৰ্ঘেৰিটা উন্নয়ন হ'ব লাগিব আৰু মাৰ্ঘেৰিটা উন্নয়ন কৰাবৰ কাৰণে প্ৰথম অনুভৱ কৰিব লাগিব যে LP স্কুলত যেতিয়া বৰষুণ দিলে ল'ৰা ছোৱালীৰ যে ডেস্ক বেঞ্চত পানীটো পৰে সেই অনুভৱ কৰিব লাগিব। যেতিয়া মেডিকেললৈ যাওঁতে যে তাৰ সামান্য ভেকচিন নাথাকে, এই পেৰাচিটামল টেবলেট নাথাকে, এই কথাটো অনুভৱ কৰিব লাগিব। তেতিয়া আপুনি মেডিকেলত কাম কৰিবলৈ আগ্ৰহ হ'ব। আৰু এই দুখ দশাবোৰ আমি দেখিছোঁ। আমি স্কুল কলেজত যাওঁতে আঁঠু বোকাত আমি খোজকাঢ়ি যোৱা আমাৰ ইতিহাসবোৰ আছে। সেইকাৰণে আমি ৰাস্তাৰ ইম্পৰ্টেঞ্চ জানো। ইয়াত মাষ্টাৰ ডিগ্ৰী কৰাৰ পাছত মানুহবোৰ যে বহিৰাজ্যত গৈ মৃত্যু হৈ ঘূৰি অহাটো আমি আমাৰ চকুৰ সন্মুখত দেখিছোঁ। সেইকাৰণে আমি কৈছোঁ ইয়াত ইণ্ডাষ্ট্ৰী লাগে। আমি ইয়াত যে এটা ল'ৰাই মা দেউতাতে চাকৰিয়াল নকৰে যে সেইকাৰণে যে যেতিয়া লোন বিচাৰিবলৈ যায় গভৰ্ণমেণ্ট এমপ্লয় নহ'লে এইটো মাটি পট্টা আন বুলি কৈ যে মাটি পট্টা দিব নোৱাৰাৰ কাৰণে ল'ৰাই যে কান্দি কান্দি ঘৰত বহি মেলি দোকান দি মেলি জীৱন জীৱিকা কৰি আছে। আৰু ইম্পৰ্টেঞ্চ অফ মাটি পট্টা আমি বুজিছোঁ। সেইকাৰণে আমি কৈছোঁ মাটি পট্টা বনাই দিব লাগে। আজি যে আমি বহুতো গাঁওবোৰৰ যে নগৰবোৰৰ লগত সংযোগ নোহোৱাৰ কাৰণে গাঁৱৰ শাক পাচলি যে বিক্ৰী কৰে ইয়াততো থাৰ্ড পাৰ্টি আহি মেলি সস্তা লৈ মেলি বেছি দামত বিক্ৰী কৰিছে বাহিৰত। সেইকাৰণে আমি কৈছোঁ গাঁৱেও দলং হ'ব লাগে। গতিকে আমি এনেকৈ বহুতো পৰিকল্পনা কৰিছোঁ। আমি এডুকেশ্যনক লৈ কৰিছোঁ, এমপ্লয়মেণ্টক লৈ কৰিছোঁ, হেল্থক লৈ কৰিছোঁ।
আৰু ইয়াক আমি অনুভৱ কৰিছোঁ। আমি মাৰ্ঘেৰিটাৰ মাটিৰ নিভা যোনটো বুলি কয়, আমি মাৰ্ঘেৰিটাৰ মাটিৰ গোন্ধৰ লগত আমি বিলীন হোৱা মানুহ। আমি মাৰ্ঘেৰিটাৰ মানুহৰ পাকঘৰলৈকে সম্পৰ্ক থকা মানুহ। আমিতো হাই প্ৰফাইল বা ৰজা নহয়, আৰু এতিয়াতো ৰজাৰ শাসন নচলে। এতিয়া ৰাণীৰ গৰ্ভটো যে ৰজাই জন্ম হ'ব বুলি আপুনি ক'ব নোৱাৰিব। জনতাই ক'ব কোন ৰজা হ'ব, কোন মন্ত্ৰী হ'ব, কোন বিধায়ক হ'ব। সেইকাৰণে আমি মাৰ্ঘেৰিটা ৰাইজক এটাই কথা কৈছোঁ, আমি ভাস্কৰ শৰ্মাৰ এগেইনষ্টতো ফাইট কৰি থকা নাই। আমি ফাইট কৰিছোঁ এতিয়া এই মুহূৰ্তত মাৰ্ঘেৰিটাৰ যি ডেভেলপমেণ্ট ৰখাই থৈছে, সেই ডেভেলপমেণ্টটোক আমি আনিবৰ কাৰণে আমি কাম কৰিছোঁ। কোনে কিমান বছৰ চলাইছে এইটো আমাৰ কাৰণে ইছ্যু নহয়। আমাৰ ইছ্যুটো হৈছে 5 বছৰত বিপুল মানুহে নজৰবিহীন এখন ডেভেলপমেণ্ট মাৰ্ঘেৰিটাই দেখিব। ভাস্কৰ শৰ্মা জনপ্ৰিয় নেকি? সেইটো ভাস্কৰ শৰ্মা জনপ্ৰিয় বুলি কোৱা এজন মানুহজন কোন, আৰু তেখেতক এই যে জনপ্ৰিয় উপাধিটো কোনে দিলে? মইতো দিনৰ পোহৰ 12টা বজাত মই টৰ্চ লাইট লৈ বিচাৰিছোঁ, গম পাইছা নাই? তেখেতক যে জনপ্ৰিয়তা বুলি কেনেকৈ কোনখন আখৰ প্ৰকাশ? তেখেত কি সিংহৰ দৰে জপে থাকে নেকি, গৰজি উঠে নেকি বিধানসভাত? তেখেতে জানেনে নাজানে? আৰু এটা কথা মই আপোনাক কৈছোঁ, এই প্ৰসংগত জুবিন গাৰ্গ ডাঙৰীয়া, জুবিন দা বুলি যাক আমি সম্বোধন কৰোঁ, জুবিন দা আৰু ভাস্কৰ শৰ্মা ডাঙৰীয়া কিমান ঘনিষ্ঠ সম্পৰ্ক এটা আমি সকলোৱে জানো। মাৰ্ঘেৰিটাবাসী আমি বিভিন্ন সময়ত ভাস্কৰ শৰ্মা ডাঙৰীয়া কাষত থিয় হোৱা জুবিন দাকো দেখিছিলোঁ। কিন্তু তেখেতৰ বুকুত এবাৰ প্ৰশ্ন আহিলে নাই যে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ, ভাৰতৰ ৰাষ্ট্ৰপতিলৈ, ভাৰতৰ অসমৰ মুখ্যমন্ত্ৰীলৈ, ভাৰতৰ গৃহ বিভাগলৈ এখন চিঠি লিখিব লাগে বুলি? আপোনাক মই বুজাই থওঁ যে কিবা বিজেপিৰ লগত কিবা এটা ল'ৰা এটা আছিলে, বা বিজেপি কোনোবা এটা প্ৰভাৱশালী ঘৰৰ ল'ৰাক পুলিচে পিটোতে বৰদুমচা দেই তেখেতে CMক লেটাৰ লিখি মেলি পুলিচক ছাছপেণ্ড কৰিছে। সেই মেটাৰটো মই মানে আপোনাৰ মানে এইটো কি কয় তাক, মানে মই বিভাদ আনিব বিচাৰিম এইখিনি কথাবোৰ কয়। যদি তেওঁ এই সৰু সৰু কথাবোৰ মন কৰিছিলে, পুলিচে লাঠিচাৰ্জ কৰি দিয়ে তাক ছাছপেনশ্যন কৰিব লাগে বুলি DGPক তেতিয়া চিঠি লিখিছিলে, অসমৰ মুখ্যমন্ত্ৰীক চিঠি লিখিছিলে। আজি যে অসমৰ হিয়াৰ আমঠু তেখেতৰো বন্ধু, আমাৰ সকলো সপোনৰ মানুহজনক আমাৰ অসমৰ পৰা কাঢ়ি লৈ গ'ল, অসমৰ পৰা বিলীন কৰালে, এখন পৃথিৱীৰ পৰা বিলীন কৰালে। তেখেতৰ কাৰণে যে ভাস্কৰ শৰ্মা ডাঙৰীয়াই যে চিঠি লিখিব লাগে বুলি তেখেতে চিন্তা কৰিব পাৰিলেহেঁতেন, কিয় কৰা নাই? আৰু এটা কথা কৈছোঁ, হি ইজ নট জনপ্ৰিয়তা। ক'ত জনপ্ৰিয়তা? এই জনপ্ৰিয়তা শব্দ অপমান কৰিব নাপায় নে এনেকৈ? জনপ্ৰিয়তা আজি কোনোদিনাই মহাত্মা গান্ধীয়ে কোৱা নাছিলে মই বাপু বুলি, গম পাইছেনে? কোনোদিনাই কোনো এজন মানুহে নিজকে কেতিয়া উপাধি নিদিয়ে, এইটো জনতাই উপাধি দিব। আজি জুবিন গাৰ্গ ডাঙৰীয়াক আমি যে ভগৱানৰ দৰ্জা দিছোঁ, জুবিন দাই কেতিয়াও কোৱা নাছিলে মই ভগৱান বুলি, আমি কৈছোঁ। ভূপেন দাই কেতিয়াও কোৱা নাছিলে, আমি ভূপেন দাক কৈছোঁ। আজি শংকৰ আজনৰ দেশ বুলি আমি কেলৈ কৈছোঁ? তেখেতৰ কৰ্ম, তেখেতৰ সৃষ্টি, তেখেতৰ সপোনৰ কাৰণে কৈছোঁ। বুদ্ধইও কেতিয়াও কোৱা নাছিলে আজি তেখেতৰ শান্তিৰ প্ৰতীক বুলি আমি পৃথিৱীক কিয় সন্মান কৰোঁ? তেখেতৰ কৰ্ম, তেখেতৰ চিন্তা, তেখেতৰ দৰ্শনৰ কাৰণে কাৰণ। গতিকে তেখেতৰ যিজন মানুহ চিন্তা নাই, যিজন মানুহ দৰ্শন নাই, যিজন মানুহ কোনো মিছন নাই, যিজন মানুহ কোনো ভিজন নাই, কেৱল 2-3টা হাইৱেৰ কাষৰ ঘৰৰ মানুহবোৰ চিনি পায়, সেইজন মানুহ বুলি কি জনপ্ৰিয়? য়েছ, ই জনপ্ৰিয়তা। গুণ্ডা টেক্স উঠাবৰ কাৰণে। য়েছ, তেওঁ জনপ্ৰিয়তা। কিয় জনপ্ৰিয়তা? আমাৰ যে ক্ষুদ্ৰ চাহ খেতিয়কসকলে পইচা যে পাই ফেক্টৰীলৈ দি থাকোঁ, চাহ খেতি আমি যে তাত এই ফেক্টৰীত দিওঁ যে, তাৰ পৰা পইচাটো কালেক্ট কৰি লৈ যায়, আমাৰ মানুহবোৰ ঠগে, আৰু তেওঁ এগেইনষ্টত মাত নামাতে, তাৰ কাৰণে তেওঁ জনপ্ৰিয়তা। য়েছ, তেওঁ জনপ্ৰিয়তা। ART মাটিৰ কাৰণে এদিনো মাত মাতিব নোৱাৰিলে, তেওঁ জনপ্ৰিয়তা। য়েছ, তেওঁ জনপ্ৰিয়তা। আজিলৈকে জনজাতি আৰু অজনজাতিসকলক তেওঁ মাটি পট্টা দিব নোৱাৰিলে। আজিলৈকে মাইক্ৰ' ট্ৰাইবৰ কাৰণে সামান্য এখন মিউজিয়াম বনাই দিম বুলি তেওঁ চিন্তা নকৰিলে, তেওঁ তাৰ কাৰণে তেওঁ জনপ্ৰিয়তা। গতিকে তেখেতৰ কৰ্মৰাজি বা কৰ্মযোগী কিবা এইবোৰ একো নহয়। আৰু মোৰ লগত RTI ৰিপৰ্ট আছে, মই আপোনালোকক মাতি মেলি অতি শীঘ্ৰে প্ৰেছ মিট দিম। সময় আহ্বান আহি পৰিছে, গতিকে তেখেতক কিমান পইচা ঘূৰি গৈছে সেই তথ্য মই ফাদিল কৰি আছোঁ। Any Times 24/7. Your news, your voice.